আজি মৈৰাবাৰীত আমি নগাঁও জিলা এউডিএফ আৰু মৰিগাঁও জিলা এউডিএফৰ যৌথ উদ্যোগত আমি মুখ্যমন্ত্ৰীৰ যিবিলাক হেড স্পীচ বিগত 15 দিনৰ পৰা মুছলমান আৰু মিয়াক টাৰ্গেট কৰি মুছলমানক টাৰ্গেট কৰি যিমান আপত্তিজনক আৰু অসাংবিধানিক অগণতান্ত্ৰিক কথাবিলাক কৈ আছে তাৰ প্ৰতিবাদত আমি মৈৰাবাৰীত সহস্ৰাধিক আমাৰ দলীয় কৰ্মীৰ উপস্থিতিত এটা জোৰ সমদল কাৰ্যসূচী ইতিমধ্যে আমি ৰূপায়ণ কৰিছোঁ আৰু আমি সকীয়াই দিছোঁ। মুখ্যমন্ত্ৰীয়ে আজিও কৈছে যে মিয়াসকলে সত্ৰৰ মাটি দখল কৰে, তেওঁলোকে লাভ জেহাদ কৰে, আমাৰ বোৱাৰী ছোৱালীক ধৰ্ষণ কৰে, গতিকে তেওঁলোকৰ ৰিক্সা ভাড়া কমাই দিব কৈছোঁ, অসমৰ পৰা তেওঁলোকক খেদিব লাগিব। মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ তেওঁ ভাৰতীয় নাগৰিকসকলক যাতে বিদেশী বুলি নকয়, কাৰণ অসমত যিমান মুছলমান লোক আছে এই মুছলমান লোকসকল ভাৰতীয় বৈধ ভাৰতীয় নাগৰিক, তেওঁলোক বাংলাদেশী নহয়। বাংলাদেশী কোনো মুছলমানে অসমৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নকৰে বা NRCৰ কাৰণে আবেদন নকৰে। যিমান অসমত মুছলমান ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বা NRCত আছে তেওঁলোক বৈধ ভাৰতীয়। গতিকে এই বৈধ ভাৰতীয় নাগৰিকসকলক বাৰে বাৰে বিদেশী বুলি বা বাংলাদেশী বুলি তেওঁলোকে অপমান কৰি আছে। এইটো গণতান্ত্ৰিক এখন দেশৰ কাৰণে দুৰ্ভাগ্যজনক আৰু অসমৰ মুছলমান যথেষ্ট ধৈৰ্যশীল, সংযম ৰক্ষা কৰি চলে। তাৰ সুবিধা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ নেতা পালে নেতাই এই লোকসকলক বিদেশী বাংলাদেশীৰ তেওঁলোকক চাপ লগাই বিভিন্ন ধৰণে অত্যাচাৰ অনাচাৰ কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে মুকলিভাৱে সকলো ধৰ্মৰ লোকক তেওঁলোক মুকলি আহ্বান জনাই আছে মিয়া মুছলমানক অত্যাচাৰ কৰিবলৈ। গতিকে আমি আজি ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ক আমাৰ দলৰ ফালৰ পৰা আমি এটা স্মাৰক পত্ৰ দিছোঁ। মুখ্যমন্ত্ৰীক ক্ষমতাৰ পৰা অপসাৰণ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীক NSA নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত বন্দী কৰি অসমত নিৰ্বাচন পাতিব লাগে, কাৰণ তেওঁ অসমত সাম্প্ৰদায়িক সংঘাত লগাব বিচাৰিছে। তাৰ বিৰুদ্ধে আমি আজি মৈৰাবাৰীত সহস্ৰাধিক UDF দলৰ কৰ্মী আমি জোৰ সমদল কৰিছোঁ। আৰু এটা কথা সকীয়াই দিছোঁ যে বহুত হৈ গ'ল, আপোনালোকে বহুত আমাৰ এই বৈধ ভাৰতীয় নাগৰিকক বিদেশী বাংলাদেশী সন্দেহযুক্ত নাগৰিক অনুপ্ৰৱেশকাৰী আৰু ভোটাৰ অচিনাকি বুলি বহুত দিন আপোনালোকে কিন্তু বহুত অপমান কৰিলে। এই ভাৰতীয় নাগৰিকসকলে ইমান দিন মুখ বন্ধ কৰি সহ্য কৰি গ'ল আৰু মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ এই আমাৰ মুছলমান লোকসকলৰ ধৈৰ্যৰ পৰীক্ষা আৰু বাৰে বাৰে লৈ নাথাকিব। কোনো বাংলাদেশী মুছলমানে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত নকৰে বা NRCৰ কাৰণে আবেদন নকৰে। যদি কোনো বাংলাদেশী কেতিয়াবা অসমত আহিছিল গুচি গ'ল, আমি মুছলমান এলেকাত ঘূৰি ফুৰোঁ, মুখ্যমন্ত্ৰীতকৈ বেছিকৈ জানো। অসমৰ মুছলমান এলেকাত কোনো মুছলমানে বাংলাদেশী মুছলমানক আশ্ৰয় নিদিয়ে। অসমৰ মুছলমানে ক'ৰবাত বাংলাদেশী সোমালে লগে লগে প্ৰথম খবৰ দিব থানাত। গতিকে এই কথাটো অসমবাসীক বিভ্ৰান্ত কৰিব নালাগে আৰু মুছলমানক অপমান কৰা বাদ দিয়ক। সকলো অসমবাসী মিলি আমি জাতি ধৰ্ম নিৰ্বিশেষে আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিবলৈ কান্ধত কান্ধ মিলাই আগুৱাই যাওঁ। আমাক অসমীয়া জাতি গঠন কৰিব দিয়ক। আপোনালোকে অসমীয়া জাতিক আৰু খণ্ড বিখণ্ড নকৰিব। আজি জোৰ সমদলৰ জৰিয়তে মুখ্যমন্ত্ৰীক আৰু বিজেপি চৰকাৰক আৰু তেওঁলোকৰ বৰমূৰীয়াসকলক আমি এই মেছেজটো দিছোঁ। ধন্যবাদ।